লৈ আহিছোঁ আপোনালোকৰ মাজত কেইটামান গুৰুত্বপূৰ্ণ বাতৰি লৈ খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ চাই থাকিব। যে আজিৰ প্ৰথমটো খবৰে আহিছে যে জম্মু আৰু কাশ্মীৰত শ্বহীদ হ'ল ভাৰতীয় সেনাৰ 5গৰাকী বিষয়া জোৱান। যে দুৰ্গা পূজাৰ প্ৰথম দিনটোতে জম্মু আৰু কাশ্মীৰত শ্বহীদ হ'ল ভাৰতীয় সেনাৰ 5গৰাকীকৈ বিষয়া জোৱান। যে সোমবাৰে পুৱাই সংঘটিত হৈছে এই ঘটনা। যে সন্ত্ৰাসবাদীৰ আক্ৰমণত শ্বহীদ হৈছে ভাৰতীয় সেনাৰ 5গৰাকী বিষয়া জোৱান। যে বাতৰি অনুসৰি শ্বহীদসকলৰ ভিতৰত এগৰাকী জুনিয়ৰ কমিছন অফিচাৰ আৰু আন 3গৰাকী জোৱান আছে। যে সন্ত্ৰাসবাদীৰ আক্ৰমণত গুৰুতৰভাৱে আহত সেনা বিষয়া তথা জোৱানসকলক স্থানীয় এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। চিকিৎসালয়তে মৃত্যুক আঁকোৱালি লয় এই 5গৰাকী বিষয়া জোৱানে। যে ইণ্টেলিজেন্সৰ এটা খবৰৰ ভিত্তিত আজি জম্মু আৰু কাশ্মীৰৰ পুঞ্চ জিলাৰ এখন গাঁৱত সেনাই অভিযান চলাইছিল। এই অভিযানৰ সময়তে সন্ত্ৰাসবাদীৰ সৈতে হোৱা সংঘৰ্ষত শ্বহীদ হয় 5গৰাকী বিষয়া আৰু জোৱান। যে বৰ্তমান লৈ তেওঁলোকৰ পৰিচয় প্ৰকাশ পোৱা নাই।